আপোনালোকেও আহক প্ৰচাৰ কৰিবৰ কাৰণে আহক, ভাল হ'ব, খুব সিৰিয়াছ ডিছকাশ্যন হ'ব। মুঠতে रायजोफोर आं नोंथांमोननो गोदान आपडेट भिडिअ लाना फैदों। नोंथांमोना जायफ्रा चेनेलाव गोदान आंनि जेके मोसाहारि चेनेलखौ साबस्क्राइब खालामदो आरो बेल आइकनखौ थुदो, शेयार खालामना होदो। आङो बेखौनो सिगांग्रो खावलायनाय थाबाय। नै दा फैगोन जे बिटिसि जे इलेक्सनाव गाव गावनि दोलो एबा राजखान्थिखौ लानानै दा गोख्रोङैनो हाबा मावलायगासिनो दङ। जोंना मानाव गेदेर प्रमद बर' साराबो मावदों आरो बेजों लोगोसे एक्स चिफ मानाव गेदेर हाग्रामा महिलारि साराबो नै दा मावगासिनो दङ आरोखि। जे सिगां बिपिएफनिमोन, बिपिएफआव ओंखारनानै कंग्रेसआव हाबहैदोंमोन आरोखि। दा बे हाबहैनायानो जाबाय प्रबिन बर' सार। जे प्रबिन बर' सारा जे बिपिएफआवनो जे फैनानै जोङो खामानिखौ गोख्रोङैनो मावफिननो थाखाय हाबफैफिनबाय। दा बेनि गेजेरजोंनो जे नेक्स्ट बिटिसि इलेक्सनाव 2025आव जे जागोन, बेयाव जागोनाव प्रेजेन्टनि थाखाय जोंनि इयथ्सफोरनि थाखाय बेखार समस्याफोरखौ सल्भ खालामनो थाखाय मानाव गेदेर हाग्रामा महिला सारा मा मा खोथा बुंदों निस्सय नोंथांमोनहा बुजिगोन। अब्ला नोंथांमोना भिडिअखौ नायनानै लाबाय। চৌৰিয়া ডাঙৰীয়া আমাৰ লগত আকৌ ঘূৰি আহিল আৰু আমি একেলগে কাম কৰি যাম বিটিচি সকলো জাতি জনগোষ্ঠীৰ কাৰণে। অকল বিটিচি নহয়, বিটিচিৰ বাদে গোটেই অসমতে আমাৰ দলৰ প্ৰভাৱটো আছে। আমি যিমান পাৰে একেলগে কাম কৰি যাম। এতিয়া আমাৰ যিটো বিপিএফ দলৰ যিটো 6th ট্ৰাইনিয়েল যিটো কনফাৰেন্স আমাৰ এই জানুৱাৰী মাহত 20-21 আছিলে, কিন্তু হঠাৎ ৰাজবংশী আখৰাছুৰ যিটো 21 তাৰিখত বন্ধ, সেইটো বন্ধটো খুব বেয়াকৈ আমাৰ কনফাৰেন্সত প্ৰভাৱ পেলাব বুলি সেইকাৰণে আমি আগুৱাই নিলে 19 আৰু 20 তাৰিখতহে হ'ব। আগত 20-21 আছিল, এতিয়া আমি একদিন আগুৱাই পেলাই 19 তাৰিখত CWC হ'ব আৰু 20 তাৰিখত ডেলিগেট সেশ্যন হ'ব আৰু অপেন মিটিং হ'ব। এই কথাটো মই আপোনালোকক জনাইছোঁ। আৰু সেই কনফাৰেন্সটো খুব গুৰুত্বপূৰ্ণ হ'ব। আমাৰ CWC হওক, ডেলিগেট সেশ্যন হওক, খুব গুৰুত্বপূৰ্ণ হ'ব। মানে আগন্তুক বিটিচি নিৰ্বাচনত কি কি ইছ্যু লৈ পেলাই আমি ৰাইজৰ মাজত যাব, বা বিটিচি চৰকাৰ অহাৰ পিছত বিপিএফ দল হিচাপে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কি কি কাম কৰিব, সকলো জাতি জনগোষ্ঠীৰ জাতীয়ভাৱে যিবিলাক ইছ্যু আছে বা সমস্যা আছে, এইবিলাক সমস্যাটো কেনেকৈ আমি সমাধান কৰি দিব পাৰিম, তাৰ কাৰণে ইয়াৰ ওপৰতো মানে খুব চিৰিয়াছলি আলোচনা হ'ব আমাৰ এই CWC আৰু ডেলিগেট সেশ্যনত। আৰু আমি আজিলৈকে আমি যিখিনি প্ৰচাৰ কৰি আছো, যেনিবা আমি চৰকাৰ আহিলে মাটিৰ পাট্টা দিম, সেইবিলাক এই ডেলিগেট হাউচ আৰু CWCত ভালকৈ আলোচনা কৰি কিনে আমি ডিচিশ্যন লওঁ। আৰু ইয়াৰ বাদে আমি ইয়াং জেনেৰেশ্যন যিটো বেকাৰ সমস্যা, আমি সেইটো কেনেকৈ সমাধান কৰিব পাৰে, তাৰ কাৰণে আমি চৰকাৰ অহাৰ পিছত 100 কোটি আমি ব্যৱহাৰ কৰিব বিচাৰিছোঁ। সেইবিলাক পইচাটো কেনেকৈ কি লাইনত আমি ব্যৱহাৰ কৰিম, যুৱক যুৱতীসকলৰ কাৰণে, সেইবিলাক আমি ভালকৈ আলোচনা কৰিম। আৰু আমি যেনিবা চেল্ফ হেল্প গ্ৰুপক আমি বছৰত 50 কোটি আমি ব্যৱহাৰ কৰিব বিচাৰিছোঁ, সেইবিলাক কেনেকৈ আমি ইউটিলাইজ কৰিম। বা আমি বিপিএফ দলে যদি চৰকাৰত আহে, আমি বিটিচি অঞ্চলত হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পাছ হোৱা 10th সকলক আমি এককালীন সাহায্য দিব বিচাৰিছে, সেইবিলাকক আমি ভালকৈ আলোচনা কৰি পেলাই কেনেকৈ দিয়া যায় সেইটো আমি ডিচিশ্যনত আনিম। আৰু ইয়াৰ বাদে আমি গৰীবসকলৰ কাৰণে বছৰত 50 কোটি আমি ব্যৱহাৰ কৰিম, কেনেকৈ আমি ব্যৱহাৰ কৰিম, কি ষ্টাইলত, এইবিলাক আমি প্ৰত্যেক কিবাটো আমি আলোচনা কৰিবলৈ ডিচিশ্যন ল'ম। মুঠতে খুব গুৰুত্বপূৰ্ণ হ'ব এই কনফাৰেন্সটো, 6th ট্ৰাইনিয়েল কনফাৰেন্স। আগত 20-21 আছিল, এতিয়া 19-20 হৈ গ'ল। তো আপোনালোকেও আহক প্ৰচাৰ কৰিবৰ কাৰণে, আহক, ভাল হ'ব, খুব চিৰিয়াছ ডিছকাশ্যন হ'ব। মুঠতে আমি বিটিচি অঞ্চলত যিটো ইয়াং জেনেৰেশ্যন, এই ইয়াং জেনেৰেশ্যনক আমি কেনেকৈ আমি সেল্ফ এমপ্লয়মেণ্টৰ কাৰণে কেনেকৈ আমি কাম কৰিব পাৰিম, তাৰ ওপৰত বেছি চিৰিয়াছ আলোচনা হ'ব।
মেলা আছে, লাইন লগাই আছে মেলা, ইউ ফিল্ডত মেলা আছে, ইউ ফিল্ডত মেলা আছে। আৰু এইবাৰতো চেণ্ট্ৰেল হওক, প্ৰাইমাৰী হওক, ডিষ্ট্ৰিক্ট হওক, আবচুল লিটাৰ হওক, ইউ ফিল্ড লিটাৰ হওক, আহিবৰ কাৰণে লাইন লৈ আছে। আমি আজকেটো লৈ আছো, আপোনালোকে চিন্তা কৰিব নালাগে, দেখিব। নাই নাই, 15 তাৰিখটো লাষ্ট ডেট আছিল। আকৌ আমি এক্সটেণ্ড কৰিছো জানুৱাৰী 31 তাৰিখলৈকে। আজিলৈকে এতিয়া 40টা সমষ্টিৰ ভিতৰত 30-35টাটো আহিছে, 35 হ'ব লাগে, আৰু আহি আছে মেলা বিৰাট যিমান। একটা সমষ্টিতে 4জন 5জন, ক'ৰবাত 6জন, ক'ৰবাত 3জন, বিৰাট যিমান, চিন্তা নাই দেই, হ'ব।